নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম অৱসৰৰ প্ৰাক মুহূৰ্তত আজি তেজপুৰলৈ আহি নষ্টালজিক হৈ পৰিল ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ মাত্ৰ কেইদিনমানৰ পিছতে দীঘলীয়া চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব তেওঁ জিলা উপায়ুক্ত হিচাপে তেওঁ প্ৰথম কাৰ্যনিৰ্বাহ কৰিছিল শোণিতপুৰত উপায়ুক্ত হিচাপে থকাৰ কালত যি চৰকাৰী ভৱনত তেওঁ আছিল সেই উপায়ুক্তৰ বাসভৱনৰ লগতে আৱৰ্ত ভৱন ভ্ৰমণ কৰি নষ্টালজিক হৈ পৰিল মুখ্য সচিবগৰাকী কঠোৰ পৰিশ্ৰম সততা আৰু নিষ্ঠাৰে কাম কৰি যোৱা বুলি কয় তেওঁ এই দীঘলীয়া সময়ত তিতা কেহা দুয়োটাই অভিজ্ঞতাৰে অভিজ্ঞ বুলিও ক'লে মুখ্য সচিবগৰাকীয়ে অৱসৰৰ পিছত ৰাজনীতি নকৰে বুলি স্পষ্ট কৰি দিয়া কুমাৰ সঞ্জয় কৃষ্ণই কয় যে এইখিনি সময়ত তেওঁ খেলাৰ লগতে পঢ়া লিখা আৰু ভ্ৰমণ কৰিব সদায় সৎ হৈ আগবাঢ়ি গ'লে ভগৱানে সদায় সহায় কৰিব আৰু এতিয়া কোৱাৰ দৰে মই হাৰ্ডৱৰ্ক থাকিব লাগিব হাৰ্ডৱৰ্ক নহ'লে মানুহ ছাকচেছ হ'ব নোৱাৰে লাক এটা সৰু ৰোল প্লে কৰিব কিন্তু হাৰ্ডৱৰ্ক হ'ব লাগিব চিনচিয়াৰ হ'ব লাগিব আৰু যিটো গ'ল থাকিব লাগিব সেই গ'লটো অনেষ্টলি কেনেকৈ পাব পাৰি সেইটো চেষ্টা কৰিব লাগিব ইয়াৰ পিছত আপোনাৰ পৰিকল্পনা কি একো ভবা নাই এতিয়া একো ভবা নাইকিয়া অলপ দিন আৰাম লাগে লেখা মেলা কৰিব বহুত কথা এনেই ছাৰ চবকে সোধোঁ গতিকে ৰাজনীতিত প্ৰৱেশ কৰিব নেকি ছাৰ ৰাজনীতিত তেনেকুৱা কথা মই চিন্তা কৰাই নাই ভবাও নাইকিয়া একো লেখা মেলাত ছাৰ মনোযোগ লিখা মেলা ফুৰিম ঘূৰিম খেলিম তেনেকৈ ভাবিছোঁ এনে তিতা অভিজ্ঞতা তিতা মানে ইমান তিতা মিঠা অভিজ্ঞতা ছাৰ আপোনাৰ ইমান বছৰীয়া 35 বছৰৰ চাকৰি জীৱনত মানুহৰ সদায়তো মিঠা হৈ থাকিব নোৱাৰে তিতা এক্সপিৰিয়েঞ্চো বহুত আছে কিন্তু তিতা এক্সপিৰিয়েঞ্চৰ পৰা সদায় শিকিছোঁ নেক্সট ষ্টেপটো ল'বৰ সময়ত সদায় সেই পুৰণা তিতাখিনিৰ কথা মনত পৰি পেলাই আগবাঢ়ি যাবলৈ সহায় কৰিছে সদায় সেইকাৰণে মই এক্সপিৰিয়েঞ্চ তিতাই হওক মিঠাই হওক মানে ইম্পৰ্টেণ্ট লাইফত মুভ কৰিবৰ কাৰণে মানুহৰ সদায় এক্সপিৰিয়েঞ্চ দুইটা এক্সপিৰিয়েঞ্চ অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ